কৈছিলে নাই মানে ব'লা এবাৰ ঘৰলৈ যাওঁ বুলি কৈছিলে নে আজিলৈকে কোৱাই নাই তেতিয়াও মই আগতে প্ৰথমে যেতিয়া আহোঁ যে আইতাগৰাকী যেতিয়া গাভৰু হৈ আছিলে গাভৰু হৈ থাকোঁতে আইতাগৰাকী মানে কি এজন ল'ৰাক ভাল পাইছিলে আৰু তেতিয়া কথা আছে কিছু প্ৰেম কাহিনী আছে মই অলপ মানে শুনিছিলোঁ এটা ভিডিঅ'ত আৰু আইতাৰ পৰা জানিব চেষ্টা কৰিম আইতা হাঁহিছে। হেল্ল' গাইজ ৱেলকাম বেক মাই ইউটিউব চেনেল আৰু সকলোকে মোৰ ইউটিউব চেনেল উৎপল ব্লগ 07 স্বাগতম জনাইছোঁ আৰু আজি মই আপোনাক দেখুৱাম গুৱাহাটীৰ বেলতলাৰ অজন্তা পথত প্ৰমোদ তালুকদাৰ মেমৰিয়েল অল্ড এজ হোমত থকা সেই বিশেষ আইতাগৰাকী যিগৰাকী বয়স হৈছে 107 বছৰ আৰু সেই আইতাগৰাকী কিছুমান মনৰ দুখ বেদনা মই দেখুৱাব বিচাৰিছোঁ। যোৱাটো ভিডিঅ'ত মই দেখুৱাইছিলোঁ কিন্তু সম্পূৰ্ণ দেখুওৱা নহ'ল আৰু মই আজি দেখুৱাম আপোনালোকক এগৰাকী আইতা বিশেষ আইতা যিগৰাকী প্ৰেমৰ কথা গাভৰু কালত হৈ যায় প্ৰেমৰ কথা কিছুমান দেখুৱাম কি হৈছিলে কি নাই হোৱা সকলোবোৰ মই আজি ক'ম আৰু এগৰাকী বিশেষ ব্যক্তি যিগৰাকী বয়স 80 বছৰ আৰু তেখেতে মুক্ত মনেৰে বিহু নাচিছিলে। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ চাওঁ সেই দৃশ্যবিলাক শুনো আইতাৰ প্ৰেম কাহিনী শুনো আইতাৰ মনৰ দুখৰ কথা উপভোগ কৰোঁ বিহু আহিছোঁ। ডাঙৰ আইতা আছিলে মোৰ ডাঙৰ আইতাৰ বিষয়ে কিছু জানিম আইতাৰ অসুস্থ শৰীৰ আৰু আইতাৰ দেখা পাইছে ডাঙৰ আইতা আইতাৰ শৰীৰটো ভাল পাইছেনে শৰীৰটো ভাল পাইছেনে এতিয়া এতিয়াও ভাল পাইছোঁ বুঢ়া মানুহ নহয় মাজে মাজে অসুখ হয় গম পাইছোঁ বাৰু এতিয়াও আইতাৰ বয়সটো কিমান আইতাৰ বয়সটো হৈছে 107 বছৰ ভাবি চাওক কলিজা আইতা এয়া দেখা পাইছে আইতাৰ বয়স 107 বছৰ তেতিয়াও এতিয়া দেখা পাইছে বহুতো বয়স হ'ল এয়া চাওক আইতা মই লখিমপুৰৰ পৰা আহিছোঁ লখিমপুৰৰ পৰা আহিছোঁ লখিমপুৰ টাউনৰ হয় হয় আপোনাক মই দেখিছিলোঁ টিভিত দেখিছিলোঁ ইউটিউবত দেখিছিলোঁ সকলো দেখিছোঁ ভাবিলোঁ আপোনাক এবাৰ লগ কৰি আনি ভাবিছিলোঁ মই হেৰি লখিমপুৰৰে হয় কিন্তু বিহপুৰীয়া বুলি বিহপুৰীয়া আমাৰ মোৰ ঘৰ লখিমপুৰ লালুকৰ হয় লালুকৰ পৰা বিহপুৰ বেছি দূৰ নহয় বেছি দূৰ নহয় এয়া আইতাৰ ঘৰটো হৈছে বিহপুৰীয়া কোন জেগা কোন গাঁও বিহপুৰীয়া হেৰি এই শাকৰ পৰা হেৰি বুলি কয় জাপজোক গাঁও জাপজোক গাঁওখন জাপজোকৰ হয় মই আমি পিছে বাছ ষ্টেণ্ডৰ ওচৰতে থকা হয় হয় সিফালে নাই যোৱাতে আৰু ইয়াতে হেৰিতে থকা এতিয়াও আছে তাতে আছে এতিয়া আমাৰ পিতা মৰিলে হয় আৰু মাহীমা আছে এতিয়াও আছে তাৰ ল'ৰা দুটা আছে। আপুনি ইয়ালৈ কেতিয়া আহিছিলে আপুনি ইয়ালৈ কেতিয়া আহিছিলে মই ইয়ালৈ মোক বিয়া দিয়াৰ পিছত হয় আগৰ ছোৱালীবোৰ সৰুকৈ বিয়া দিয়ে নহয় হয় 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 আমাকো সেইদৰে বিয়া দিয়াৰ পিছত এনেও মই মোৰ এগৰাকী বাইদেউ মানে ডিব্ৰুগড়ত পঢ়িছিলে বেজবৰুৱা ঘৰলৈ তেওঁবিলাকৰ ঘৰত সৰুটোৰ পৰা থাকি ডাঙৰ হোৱা তেওঁবিলাকে মোক বিয়া বাৰু দিছিলে বিয়া দিবৰ সময়ত তালৈ নিছিলে এনেই মই ইয়াত থাকিহে ডাঙৰ হোৱা পঢ়া শুনা কৰা হেৰি কৰা এতিয়াও আছে সেইখন ঘৰ এতিয়াও আছে বিহপুৰীয়া ঘৰখন এতিয়াও আছে শাকপৰীয়া গোসাঁই ঘৰ কোনটো বুলি সুধিলে দেখুৱাই দিব এতিয়াও বিহপুৰীয়াৰ পৰা কোনোবা আহেনে কেতিয়াবা ইয়ালৈ লগ কৰিবৰ কাৰণে কেতিয়াবা আহে সিদিনাখন আহি গৈছে ভাইটিটা আচ্ছা তেখেতৰ তাত কিবা কৰে এতিয়া তাহাঁতে আৰু মোকে চাবলৈ বুলি আহিছে এতিয়া তেখেতসকলে এবাৰমান কৈছিলে নে যে ব'লা ঘৰলৈ তেখেতসকলে কৈছিলে নাই মানে ব'লা এবাৰ ঘৰলৈ যাওঁ বুলি কৈছিলে নে আজিলৈকে কোৱাই নাই তেতিয়াও মই আগতে প্ৰথমে যেতিয়া আহোঁ তেতিয়া মোৰ ঘৰত অকল ভাই এটা আছিলে আৰু ভাই বোৱাৰী আছিলে সঁচাকৈ যিটো বয়সত তাৰপৰা মই আঁতৰি আহিলোঁ নহয় মই আশ্ৰমত থাকোঁ মই তহঁতৰ ইয়াত দিগদাৰী পাইছোঁ এইটো বুলি কৈ আহিলোঁ গতিকে মোক নিবলৈ জোৰ কৰিব নোৱাৰে তেতিয়াও যিটো বয়সত আচলতে আইতাৰ ঘৰত থাকিব সেইটো বয়সত এতিয়া এখন এনেকুৱা এটা অনুষ্ঠানত আছে ভাবিছোঁ কিমানে দুখ লগা তেতিয়াও যাতে এনেকুৱা যেন আপোনালোকে যিখন ভিডিঅ' চাই আছে তেনেকুৱা কেতিয়াও নকৰিব দেখিছে আইতা বহুত মনত বহুত দুখ তেতিয়াও আজি এইসকল ককা আইতাৰ লগতে বহুত সুখী হৈ আছে ইয়াতে নহয় জানো এতিয়া সিদিনাখন অলপতে এসপ্তাহে হোৱা নাই ভাই দুটা আছে নহয় ভাই দুটা আছে ভাই বোৱাৰী আছে আহিছিলে আহি পেলাই যাবানে কি বুলি মোক সুধিবলৈ সাহ হোৱা নাই মই মানে নিজে কোনো মানুহ নাহে সেইদৰে
মই কৈছোঁ মই আশ্ৰমতে থাকোঁচোন, তোমালোকৰ ইয়াত অলপ অসুবিধা যেন পাইছোঁ। অসুবিধা মানে তেওঁবিলাক য'লৈকে ত'লৈকে যাবলৈ ওলাব, মইতো যাব নোৱাৰোঁ। সেই দেখি মই ভাবি চিতি চালোঁ আশ্ৰম এখনত থাকিলে বেছি ভাল পাম নেকি। তেতিয়া আইতা আপুনি আইতাক কেতিয়াবা লগ পাইছিলে? আপুনি কেতিয়া আহিছিলে? মই ইয়ালৈ আহিহে লগ পাইছোঁ। ইয়ালৈ আহি লগ পাইছে? আপুনি কেতিয়া মানে কিমান চনত আহিছিলে ইয়ালৈ? আগষ্টত 2 বছৰ। দুবছৰ হ'ব। তেতিয়াও এয়া চাওক, ইয়াৰে সকলোতকৈ ডাঙৰ আইতা, সকলোৱে ডাঙৰ আইতা বুলি কয়। আৰু আইতা দেখা পাইছে 107 বছৰ, এতিয়াও এয়া একদম ধুনীয়া মৰম লগাজনীয়ে হৈ আছে মানে, আৰু কিনো ক'ব। এয়া তথাপিও মই দেখুৱাই যাম সকলোবিলাক, আৰু বিশেষকৈ আইতাক বেছি কষ্ট নকৰোঁ, কাৰণ আইতাৰ গাটো বহুতেই বেয়া, অলপ সুস্থ হৈছে। আৰু এয়া চাওক 107 বছৰ আইতাটো সম্পূৰ্ণ চাওক, মই দেখুৱাইছোঁ আৰু আকৌ এবাৰ। আপোনালোকে দেখা পালেই যে আইতাগৰাকীৰ মনৰ দুখ। আজিলৈকে ঘৰৰ মানুহে তেখেতক সেই 107 বছৰ আইতাগৰাকী অৰ্থাৎ কলিজা আইতাক ঘৰলৈ আনিম বুলি নক'লে, কিন্তু ইয়াৰ পৰা মানুহ যায় তেখেত তাত লগ কৰিবৰ কাৰণে, গুৱাহাটী বেলতলালৈ যায় লগ কৰিবৰ কাৰণে, কিন্তু আজিলৈকে কোৱা নাই যে আইতা ব'লা মই বা যেনেকুৱাই নহওক ব'লা ইয়াত থাকিব নালাগে, ঘৰলৈ যাওঁ ব'লা, নিজৰ ঘৰ এখন আছে নহয়, কিন্তু আজিলৈকে কোৱা নাই। কাৰণ তেখেতসকলে নিজৰ মাক দেউতাক অৰ্থাৎ নিজৰ আইতাকক কিয় বুজা বুলি ভাবে নেকি বাৰু? না, যিটো বয়সত মাক দেউতাকক ঘৰত ৰাখিব লাগে সেইটো বয়সত ঘৰতে ৰাখিব লাগে, বৃদ্ধাশ্ৰমত নহয়। আজি তাত গৈ আছেগৈ, মানিছোঁ তাত গৈ আছেগৈ, বহুতো কিবা কিবি কাৰণ থাকিব পাৰে, কিন্তু মই এটাই জানো যে সদায় মাক দেউতাক নিজৰ ককাক আইতাক ঘৰতে ৰাখিব লাগে, এনেকৈ বৃদ্ধাশ্ৰমত নহয়। আপোনালোকে এনেকুৱা ভুল কেতিয়াও নকৰিব, কাৰণ নিজৰ ঘৰৰ মাক দেউতাকৰ নিচিনা কেতিয়াও কোনো হ'ব নোৱাৰে। সেইটোৱে আৰু যদি বেয়া পাইছে কমেণ্ট বক্সত ক'ব, যদি ভাল পাইছে কমেণ্ট বক্সত কৈ দিব। কাৰণ মই শুনিছিলোঁ ইয়াৰে এই আইতাৰ কিছু কথা আছে, কিছু প্ৰেম কাহিনী আছে, মই অলপ মানে শুনিছিলোঁ এটা ভিডিঅ'ত, আৰু আইতাৰ পৰা জানিব চেষ্টা কৰিম। আইতা হাঁহিছে দেখিছে, ইমান মৰম লগা হাঁহিটো আইতাৰ লগত, আৰু মই আইতাৰ পৰা জানিব চেষ্টা কৰিম কি হৈছিল আপোনাৰ সেই কাহিনীটো অকণমান কৈ দিয়ক আইতা, অলপ কৈ দিয়ক অকণমান। এতিয়া কাম নাই, অলপ হ'লেও কৈ দিয়ক। মানে প্ৰমোদ তালুকদাৰ মেমৰিয়েল অল্ড এজ হোমত আছে এগৰাকী বিশেষ আইতা, আৰু সেই আইতাগৰাকীৰ কিছু প্ৰেম কথা আছে, সেই প্ৰেম কাহিনী আছে। মই আইতাগৰাকীক কৈছিলে ভিডিঅ'তে অকণমান কৈ দিয়ক ৰাইজক দেখুৱাবৰ কাৰণে, কিন্তু তেখেতে কৈছে মই ভিডিঅ'ত নকওঁ, কিন্তু মোক সকলোবোৰ কাহিনী ক'লে। তাৰে অলপ মানে মেইন পইণ্টটো আছিলে যে আইতাগৰাকী যেতিয়া গাভৰু হৈ আছিলে, গাভৰু হৈ থাকোঁতে আইতাগৰাকীৰ মানে কি এজন ল'ৰাক ভাল পাইছিলে, আৰু তেতিয়া সেই ল'ৰাজনৰ কথা ঘৰত কৈছিলে, বিয়াৰ কথা কৈছিলে, কিন্তু ঘৰৰ মানুহে তেখেতক সেই বিয়াত অমান্তি কৰিলে, সেই ল'ৰাজনক অমান্তি কৰিলে যে মই এইখন বিয়া হ'ব কেতিয়া হ'ব নোৱাৰিবা, এইটো ল'ৰালৈ বিয়া নিদিওঁ এই বুলি কৈছিলে। কিন্তু তাৰ পাছতে সেই আইতাগৰাকী আজিলৈকে বিয়া নহ'লে, কাৰোলৈ বিয়া নহ'লে, সেই যিজন ব্যক্তি আছে সেই ব্যক্তিজনে বিয়া নাপাতিলে। কিন্তু আইতাগৰাকী আৰু সেই ব্যক্তিজনে ভাবি চাওক কিমানেই সঁচা প্ৰেম আছিলে, সঁচা ভালপোৱা আছিলে, আৰু আজিলৈকে বিয়া নাপাতিলে, দুইজনৰ কাৰণে ৰখি গ'ল। আৰু এয়া আছিলে প্ৰেম। আৰু ইয়াৰে এক ককাই ভাল বিহু গায়, বিহু নাচে। এতিয়া মই ককাক ৰিকুৱেষ্ট কৰিম এটি বিহু গাই দিবৰ কাৰণে আপোনালোকৰ মাজৰ কাৰণে, আৰু ককাক অকণমানি এটি বিহু কলি ককাই এতিয়া মূৰত গামোচা মাৰি দিছে, দেখা পাইছে আপোনালোকে। অতি কৈছেনে মুগাৰে মহৰা তাতো কৈছেনে হৰ মাতো, তাতো কৈছেনে হৰ আমাৰ বিহু নানাচি হৈছেনে কাষতে গাগৰি তোৰে নৌকা ভৰি, কাষতে গাগৰি কৰেনো ভাই গাভৰু পানী আনিবলৈ হৈ যায়। গমকে হয় নেপালো যেতিয়া হয় ললি, গমকে হয় নেপালো তেতিয়া হয় ললি, তই মোৰ হয় বুকুতে ঠাইও হৈ অধনা, তই মোৰ হয় বুকুতে ঠাই। যৌৱনৰ ৰামনে নধৰে হয়তো, যৌৱনৰ আমনে নধৰে হয়তো,
যৌৱনৰ আমনি নধৰে হয়তো পহনি পিৰিতিৰৈ ধৰিছে পকেহি আমনি পিৰিতিৰৈ ধৰিছে দিনে দহে বেলিব হিয়ামনে তোকে লগ পালে হিয়ামনে দিনে দহে বেলিব হিয়া এনে আপোনালোকে দেখা পালে যে প্ৰমোদ তালুকদাৰ মেমৰিয়েল অল্ড এজ হোমত কি ঘটনা হৈছে মই সকলো দেখুৱাই আছোঁ। তাত মই আশা বৰদলৈবাক লগ পালোঁ, তাত মই 107 বছৰীয়া আইতাক লগ পালোঁ, তাত মই আইতাৰ এগৰাকী প্ৰেম কথা শুনিলোঁ, 80 বছৰীয়া ককাৰ বিহু চালোঁ আৰু এয়াই আছিলে। যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল আইকনটো অল কৰি থৈ দিব। আৰু এয়াই আছিলে ভিডিঅ'টো। তেন্তে আজিলৈ ভিডিঅ'টো ইমান আছিলে। ধন্যবাদ। জয় অসম টেলেণ্ট টাটা। বাই বাই।